পশ্চিম বৰিগুগ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সতীৰ্থ সন্মিলন। প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে উক্ত সতীৰ্থ সন্মিলন। কামৰূপ জিলাৰ পশ্চিম বৰিগুগ আঞ্চলিক মহাবিদ্যালয়ত আজি প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ উদ্যোগত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সতীৰ্থ সন্মিলন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। তদুপলক্ষে পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ, প্ৰাক্তন শিক্ষাৰ্থীৰ অন্তৰংগ আলাপৰ পিছতেই মুকলি অধিৱেশন অনুষ্ঠিত হয়। মুকলি সভাত অসম শিশু সাহিত্য ন্যাসৰ সচিব ঋষিকেশ গোস্বামীয়ে মুখ্য অতিথি আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি ধৰ্মেশ্বৰ দাসে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে। সভাখন উদ্বোধন কৰে ভাৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ ৰাতুল চন্দ্ৰ শৰ্মাই। সভাৰ অন্তত বিশিষ্ট কণ্ঠশিল্পী দীপালিতা ডেকাই গীত মাত পৰিৱেশন কৰে। ইচ্ছাটো যদি থাকে, ইচ্ছাই মানুহক বহু দূৰলৈ লৈ যাব পাৰে। সেইকাৰণে APJ আব্দুল কালাম ডাঙৰে বাতৰি কাকত বিক্ৰী কৰিছিল, কিন্তু বিশ্ববিখ্যাত বিজ্ঞানী হৈছিল। তেওঁ ৰাষ্ট্ৰপতি হিচাপে কোনোদিন নিজকে চিনাকি দিয়া নাছিল। তেওঁক এবাৰ সুধিছিল যে আপুনি কি হিচাপে চিনাকি দি ভাল পাইছা? তেওঁ কৈছিল যে মই প্ৰাথমিক স্কুলৰ শিক্ষক হিচাপে চিনাকি দি ভাল পাওঁ। পশ্চিম বৰিগুগ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ এখন সন্মিলন, সতীৰ্থ সন্মিলন, তাত মই অংশগ্ৰহণ কৰিলোঁ আৰু ইয়াৰ অধ্যক্ষ ডক্টৰ ৰাতুল শৰ্মা ডাঙৰীয়া, প্ৰাক্তন অধ্যক্ষ ডক্টৰ প্ৰভাত শৰ্মা কলিতাকে আজিকালি বিভিন্নজন বিশিষ্ট ব্যক্তি আছিলে। উপস্থিত ছাত্ৰ ছাত্ৰী হ'ল পুৰণি আৰু নতুন, তেওঁলোকৰ সৈতে মত বিনিময় কৰি আৰু মই আশা কৰোঁ যে এইখন মহাবিদ্যালয় আৰু আন্তঃগাঁথনি উন্নতৰ কাৰণে কাম কৰাৰ প্ৰয়োজন আছে। কিন্তু এই অঞ্চলৰ পৰা তেওঁলোকে শিক্ষাৰ পোহৰ বিলাইছে, অতি কষ্ট কৰি বহুত তেওঁলোকৰ ইয়াত সীমিত সা সুবিধাৰ মাজত। মই এইটো চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যাতে তেওঁলোকৰ যিখিনি অভাৱ আছে সেইখিনি সোনকালে পূৰণ কৰি দিয়ে, যাতে এই অঞ্চলৰ বৃহৎ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীয়ে আৰু অধিক শিক্ষাৰ প্ৰচাৰৰ কাৰণে সুবিধা পায়। তেওঁলোকে সুবিধা পাই অনাগত দিনত জীৱনৰ বিভিন্ন স্ফূৰ্ত লক্ষ্যত তেওঁলোকে আগবাঢ়ি যাব পাৰে। ৰঙিয়া মহকুমাৰ এখন উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ আছিল পশ্চিম বৰিগুগ মহাবিদ্যালয়, আৰু উচ্চ শিক্ষাৰ এখন মানে বটবৃক্ষ বুলি ক'ব লাগিব। এই বটবৃক্ষৰ ছাদ জিৰাই ইতিমধ্যে বহুতো প্ৰাক্তনে নিজৰ নিজৰ সামাজিক কামত, নিজৰ নিজৰ কৰ্মক্ষেত্ৰত ইতিমধ্যে নিজকে উজ্বলাই তুলিছে। আজি আমি পশ্চিম বৰিগুগ শিক্ষাৰ্থী সন্মিলনে, প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন ইয়াত উপস্থিত হৈ আমি এখন প্ৰাক্তন সতীৰ্থ সন্মিলনী এখন পাতিছোঁ, আৰু এই সন্মিলনীখনিৰ জৰিয়তে আমি অতীত ৰোমন্থন হৈছে। ইয়াত প্ৰাক্তনখিনি আহিছে, প্ৰাক্তনখিনি নিজৰ নিজৰ মতামতবিলাক দাঙি ধৰিছে, তেওঁলোকৰ অতীতত কেনেকুৱা ধৰণৰ তেওঁলোকৰ দুখবোৰ, তেওঁলোকৰ সুখবোৰ, আৰু মহাবিদ্যালয়খনৰ উত্তৰোত্তৰ কাৰণে মহাবিদ্যালয়খন কেনেকৈ অনাগত দিনকেইটাত আগুৱাই যাব এই বিষয়ে ইয়াত আলোচনা হৈছে, আৰু খুব সুন্দৰভাৱে সুচাৰুৰূপে হৈছে। আৰু মুকলি সভা আমাৰ আয়োজন হৈছিলে, আৰু মুকলি সভাত বিশিষ্ট অতিথি, মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ অসম শিশু সচিব ন্যাসৰ তেখেত সচিব সন্মানীয় ঋষিকেশ গোস্বামী ডাঙৰীয়া। তেখেতে ইতিমধ্যে আহি ধুনীয়াভাৱে শিক্ষাৰ্থীসকলক উদ্দেশ্যি ধুনীয়াভাৱে বক্তব্য ৰাখি আৰু ইতিমধ্যে আমাৰ সাংস্কৃতিক অনুষ্ঠানো আছে, আৰু মুকলি সভাখন পিছতে আমাৰ হ'ব, পৰৱৰ্তী আমাৰ কাৰ্যসূচী